Muy morena. Muy mona. Muy mona. Muy mona. Hello guys, কি খবৰ নিশ্চয় ভালে আছে তো মই আহি আছিলো পাহাৰলে অন মানে কালি অহা ঘৰৰ পৰা তো এয়া দাদা কিজনে ফুৰাবলৈ লৈ আহিলে ক'ত দেখিছে না গোটেই ঘামি চামি অৱস্থা বেয়া সুধিছে জাপ চাপ মাৰিয়ে গৈছো ইফালে আছে পিছফালে পবিত্ৰ দা এইফালে পৰাগ দা এইফালে আছে ৰত্ন দা বিকাশ দা মানে ভিউটো চাওক না একবাৰ চেক কৰক গাই কেনেকুৱা লাগিছে আহি একদম ক'বই নালাগে কোৱা কেনেকুৱা লাগিছে জোল ওলাই গৈছে ভাই জোল ওলাই গৈছে আৰু বিকাশ দা মজা নে কি ক'ম আৰু মজা ভিউটো চাওক না গাইছ একদম ভিউটো চাই মানে পাগল হৈ গৈছোঁ গৰম চৰম মনা নাই এইবোৰ দেখিছে নে ঘাম পানী চাওক না কি মজা ভিউ এইবোৰ জুম কৰি দেখাই দিছোঁ আপোনালোকক চাওক না কি ক'ব ইমান এনেকুৱা গৰাত নামিব লাগে মানে তো এইবোৰ কিবা কিবি ঠাণ্ডা লৈ গৈছোঁ আৰু বেগত দেখিছে নহয় খাবগৈ লাগিব কিবা কিবি সোমাই আছে আৰু তাকে গৈ লওঁ ক'ত গৈ আছোঁ গমেই নাপাওঁ বহুত দূৰ আহিলোঁ মানে যিবোৰ গৰা কি ক'ব আহি আমনি লাগিলে দিছে এইবোৰ খালি চিলিয়ে গৈছোঁ তই দেখিছে চব্জি লগাই থৈছে এইবোৰ কি কি ধান কাটিলে চাওক এইবোৰ ধান কাটিলে এইবোৰ ঘৰ বনাই থৈ দিছে মানে এইবোৰ খেতি ৰখিবৰ কাৰণে কোমোৰা চোমোৰা লাগি আছে দেখিছে এইবোৰ আলু কি আলু কয় এইটো জানো কিবা শিমলু আলু কয় বোলে এইবোৰ তিল গোটেই পাহাৰত দেখিব পাব চাই পাব তো বৰমা আহি ইয়াত ৰখিছোঁ আৰু অকণ বহি লওঁ ইয়াতে ৰাস্তা মৰা নাই আৰু কি ক'ব গাইছ কেনেকুৱা মজা নে মজা নে ভাল লাগিছে সেয়া ঠাণ্ডা পানী বটল লৈ আহিছোঁ মানে গোটেই কিবা কিবি কি ক'ব আৰু গাইছ অকণ জিৰাই লগ পাইছোঁ গেছত গাইছ যি যে পানী খাই আছোঁ এইটো কিন্তু কিনি অনা পানী নহয় এই পাহাৰৰ পানী এইবোৰ পাথৰৰ পৰা লাহে লাহে কি বুলি ক'ব নিগৰি অহা পানী একদম মজা চেঁচা দেখিছে ইয়াৰ পানী দিলে ককাই দেখিছে গৰমত গোটেইকেইটা ঘামি অৱস্থা বেয়া গোটেই ঘাম পানী দেখিছেনে মজা লাগিছে গাইছ কি ক'ব আৰু একদম ফ্ৰিজত সোমাই থোৱা নিচিনা পানী চাওক না কি ফিল্টাৰ কোনো হেৰি নাই কিন্তু এইখিনিয়ে পিয়ৰ পানী আধা লিটাৰ ওপৰ খাই দিলোঁ নি মই ফিল্টাৰ নকৰিলোঁ পুৰা ফিল্টাৰ মানে ককাই কৈছে এতিয়া হৈ গ'ল বহুত দিন হৈ গ'ল এইটো পানীয়ে খাই আছে একো কাহ চাহ হোৱা নাই জ্বৰ চৰ হোৱা নাই কৈছে কি মজা দিছে এইফালে ধান কাটি থৈ দিছে ইয়াত সেনেকৈ থৈ দিয়ে আৰু আনি সদ্যহতে কি হ'ল মনে মনে হাঁহি আছে কিবা এটাতো হৈছে সেইটো গাইছ দেখিছে কি মানে এইটোত যাম বুলি ভাবি আছোঁ আৰু আগে অকণ জিৰাই লওঁ ভিউটো চাওক না ভিউ চাই পাগল হৈ গৈছোঁ ইয়াত টিং দিয়াৰ কাৰণে অলপ গৰম সেইটোলৈ যাওঁ মানে ঠাণ্ডা হ'ব কৈছে তো আহি যোৱা ল'ৰাকেইটা গাইছ ইয়াত সোমাই আহিলোঁ এনেকুৱা চেঁচা মানে কি ক'ম আৰু ইমান চেঁচাও নহয় ইমান গৰম মানে চেঁচা আৰু ঠাণ্ডা ফিল্ডটো দেখিছেনে এনেকৈ আৰু ইয়াতে দিনটো থাকে যে ইয়াত এনেকৈ ভাত চাত খাই ৰাতিও থাকে নেকি ৰাতিও থাকে ইয়াতে থাকে দেখিছে নাই একো বাক চাক নোলায় নেকি দেখিছে এনেই খেৰত বনাবলৈ মানে থাকিবৰ কাৰণে বনাই লৈছে আৰু ইয়াত খেতি কৰাৰ কাৰণে মানে খেতি ছিজনলৈকে থাকে আৰু তাৰপিছত গুচি যায়গৈ আৰু মানে ধান চান কাটি এইবোৰ কিবা দেখিছে ৰঙালাও নি অমিতা চব আছে মানে ইয়াত কুকুৰা পোহে মানে এইবোৰ দেখিছেনে সপ্তাহটোত 40-50 কেজিলৈকে ওলাই যায় চব্জি ডেইলি সপ্তাহে দি থাকে দেখিছে কেনেকুৱা ইয়াত মানে অৰুণাচল আৰু এইখন পাহাৰ কি বুলি কয় এইখন নাজানো কি বুলি কয় এইখন এখন প্ৰজেক্ট পাহাৰ মানে বেছি দূৰ নাই এইফালে আপোনালোকে আহে যদি দয়ালপুৰ অলপ আগলৈ তিনিআলিটা পাব সেইফালে সোমাই আহিলে হ'ব মানে ৰাস্তা মজা হৈছে পকা ৰাস্তা পূৰা যাওঁতে দেখাম আহোঁতে নেদেখালোঁ গাইছ তো কোনফালে সোমাই মই দেখাম দেখিছে নাই চব চব্জিয়ে পাব অৰুণাচল আৰু মানে এই প্ৰজেক্ট পাহাৰ ভিউটো চালে মানে একেই আৰু চেম টু চেম ক'ব ফিল কৰিব অৰুণাচলত আছে আৰু ৰাস্তাবোৰ একেই মানে পূৰা অৰুণাচলত উঠি অহা নিচিনাই লাগে কিন্তু পাথৰ নাই ওখ আৰু ডাঙৰ সেইটো কাৰণে ল'লে পূৰা অৰুণাচলৰ ভিউ আৰু কি কয়
তো গাইছ ইয়াত বহুত দেৰি বহিলোঁ আৰু কিবা কিবি ঠাণ্ডা আনিছিলোঁ খালোঁ আৰু ইয়াৰ পৰা এতিয়া যাব ওলাইছোঁ বতৰটো ঠাণ্ডা কৰিলে এনেকুৱা গৰম আছিলে কি ক'ব গাইছ এতিয়া অকণ দেখিছে নাই এইবোৰ ঘামপানী নাই আৰু গোটেইখিনি ওলাব ইয়াৰ পৰা ওলাম আৰু দেখিছে ভিউটো চাওক কেনেকুৱা পাহাৰ সেইটো কি হয় আজি নাযাওঁ দেৰি হৈছে ঘৰলৈ যাবলৈ তো বেলেগ এদিন আহিম আৰু কি কয় গাইছ তো দেখাম বেলেগ দিনা এইফালে প্ৰাকো আছে বোলে অলপ আগত আৰু 20-30 কিলোমিটাৰ ওপৰলৈ যাব পাৰি গৈছে কিবা আছে কি গাঁও গৈছিলে পাহৰিলোঁ আজি নাযাওঁ আৰু দেৰি হৈ আছে ঘৰ মই কালি অহা কৰম পূজা আহি আছিলোঁ মানে তো সেইকাৰণে তো কৰম পূজা ক্লিপটো চাই লওক অলপ যদি ভাল লাগে লাইক চাইক কৰি দিব আৰু কালি ভিডিঅ' নবনালোঁ আজি সেইকাৰণে বনাই দিলোঁ আৰু কেনেকুৱা পাই চাই লওক जाबू तोर देश भैया घूमे आसाम रे जाबू तोर देश भैया घूमे आसाम रे जय रोजी के हरी हरी चाय के बागान करे देखते सोहा जय रोजी के हरी हरी चाय के बागान करे देखते सोहा গাইছ ইয়াৰ পৰা ফাইনেলি ওলাই দিলোঁ আৰু লাহেকৈ এতিয়া কিমান গৰাই যাব লাগিব এইবোৰ বোলে আহু ধান তো গাইছ ইয়াত আমাৰ মানুহ আছে অসমৰ মানুহ আছে এইটো নাগালেণ্ডে পৰে আৰু ইয়াত নাগালেণ্ডৰ ফালৰ পৰা চৰকাৰী ঘৰ দিছে মানে পাৰ্মানেণ্টলি থকা মানুহবোৰক দিছে মানে তো এতিয়া ককাকো দি আৰু ইয়াত 2-3 বছৰমান থাকি দিয়েতো এজনকো দিব ইয়াত চৰকাৰী মানে ঘৰ থাকিবলৈ তো সেইডোখৰ কোনো উঠাব নোৱাৰে বুলি কৈছে ককাই কৈছিলে আৰু গৈ আছোঁ বলক আগত লগ পাইছোঁ বাইক য'ত থৈছোঁ তাত ভাগৰ লাগিছে ইয়াত যদি ডেইলি অহা যোৱা কৰে ৰানিং কৰিবলৈ দৰকাৰ নাই পুলিচ আৰ্মি সেইবোৰ ইণ্টাৰভিউ দিব কাৰণে আহোঁতে পুৰা ফুল জছত আহিলোঁ দৌৰি দেখিছিলে নহয় গাইছ এই যাওঁতে ফেফাই গৈ আছোঁ আৰু টোপনি খুটি কালি অকণো হোৱাই নাই ইয়াত মানুহ কেনেকৈ চব দিলে উঠে ভাই কালি অকণো হোৱাই নাই হ'লেও আহিলে নেকি পুৰা জছত আহিছোঁ মানে বহুত নম্বৰত ঘৰৰ পৰা ওলাওঁ আৰু পুৰা ফুৰি লওঁ একেদিনতে সেই চাওক না কলগছৰ ওলোৱাই নাই সেইটো দেখিছে তো গাইছ ফাইনেলি যেন তেনে ৰাস্তাত পালোহি আৰু পোৱাগৈ নাই মেইন ৰাস্তাত আকৌ ৰ'দটো ওলাই গ'ল চাগে এইটোৰ কেলা গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়াই হ'ল নি এনেকুৱা ৰ'দ দিছে কি হ'ব হয় চাগে সেইকাৰণে ইমান ৰ'দ দিছে অৱস্থা বেয়া হৈ গৈছে গাইছ আৰু আহিম বুলি ভাবিছিলোঁ কেতিয়াবাকৈ টাইম পালে অলপ দূৰ হয় যেনিবা মোৰ 30-40 কিলোমিটাৰ মানে হৈ যায় কি ক'ব হ'লেও আহিছিলোঁ আকৌ আহিম বুলি ভাবিছিলোঁ যিখন টিকা ফটা ৰ'দ কি ক'ব দিছে আৰু ধান পকি আছে য'ত বাইক থৈছিলোঁ তাত আহিবলৈ ফাইল চাওক এইফালে আছে আমাৰ পবিত্ৰ দা 150 আৰু আছে এইফালে 180 আমাৰ পৰাগদাৰ এইটো ঘৰ মানে নাগালেণ্ডৰ চৰকাৰে গভৰ্ণমেণ্টে দিছে বোলে ঘৰটো সেইটো উঠাব নোৱাৰে আৰু বোলে এইবোৰ অসমৰ মানুহে যেনিবা আছে আৰু এইফালে আগলৈ তো আজি নাযাওঁ পুৰা ভাগৰ লাগিছে ঘাম পানী কোনে আনিব তোমাৰ ৰুমাল সেয়া দেখিলে কি ক'ব এতিয়া এইটো ৰাস্তা দেখিছেনে এনেকৈ আকৌ পকাকৈ ঘূৰি যাম তোৰ তলত লগ পাইছোঁ অলপ আৰাম কৰি লওঁ সেইফালেদি নামি গ'ল ইয়াতে গৰা আছে তোৰ বাইকখিনি নমাবলৈ অলপ দিগদাৰৰ কাৰণে আমি এইফালেদি খোজকাঢ়ি শ্বৰ্টকাট গৈছোঁ এইখিনি লবৰ গছ দেখিছে সেইবোৰ এতিয়া নাই খতম হৈছে আৰু ইয়াত কাটি থৈ দিয়ে এইবোৰ চব এনেকৈ কাটি দিয়ে এপাক একদম খহি ইয়াত পৰে সেইবোৰ দেখিছেনে গৰি পৰি আছে বলক নামি লওঁগৈ তলত বহুত গৰা ফাইনেলি এতিয়া বাইকত উঠি গ'লোঁ মানে ঘূৰা উঠিলে আৰু আমি হেলমেট চেলমেট পিন্ধা নাই মানে এনেই আহি গ'লোঁ আৰু ওচৰতে উঠি হেলমেট পিন্ধি আহিছোঁ চেফটিৰ কাৰণে গাইছ চেফটি ফাৰ্ষ্ট
ষ্টিলৰ দোকান খুৰা দোকান লাগিছিল তো ইয়াৰ পৰা নাযায় আৰু আমি যাম বেয়া লাগিছে বাইক বেটাৰী ডাউন কি ক'ব আৰু দোকানতে ৰখিলোঁ আৰু फ्री है ना गाइस गार्डन हो रहा है जाओ यार ये ज़्यादा रिक्सी वाला रोड होता है ना पहाड़ होता है अरे क्या बोल रहा हूँ समझ नहीं आया हिंदी वाला जा रहा है व्यू तो मजा आ सके व्यू तो आगर बोला फोटो में बोला वैसे ए आरामत बोला व्यू तो बहुत अच्छे जानो मजा आ सके रास्ता सा एकदम মানে আমি যাওঁতে উশাহ যাওঁ না দয়াং তাতকৈ হেভি ৰাস্তা পুৰা ডাউন ইয়াত মানে তাগৰা মইতো উশাহ নিচিনা হ'ব নি বোলো পুৰা ডাউন দেখিছে নি উশাহত ইমান ডাউন নাই আমি যোনটো হায়দৰাবাদ প্ৰজেক্টত যাওঁ মানে সেইটোতকৈ ডাউন আছে এইটো কম ডাউন আগত পুৰা ডাউন দেখাম এইখন গেট এখন আছিলে মানে এডোখৰ পুৰা ব্ৰেক মাৰি যাম আৰামত যাম ফাইনেলি পুৰা বেছি কৰাটো পাই গ'লো বেছিতেই আৰু হৰ্ণ মাৰি যোৱা ঐ ভয়ংকৰ ডাউন গাইছ পিছফালে পুৰা ধৰি লৈছোঁ এইকেইটা কম যেনিবা ভিডিঅ' নকৰিলোঁ গাইছ হাতত পিছফালে ধৰিয়ে আহিছোঁ গাইছ এনেকুৱা ভয়ংকৰ ডাউন ব্ৰেক মাৰিলে দুইডাল আৰামত মাৰিব লাগিব শ্ল' আহিব লাগিব দেখিছে গাইছ যিবোৰ ডাউন চেম টু চেম অৰুণাচল লোকেল এইটো কিন্তু ইমান পাথৰ নাই ইয়াত ওখ নাই পাহাৰতে চেম মানে ঠাণ্ডা নাই ইয়াত গৰম পাহাৰৰ পৰা ওলাই আহিছোঁ এইটো চান্স ইমান ধুনীয়া নাগিনী গাৰ্লছ পৰা লৈ আহিছোঁ ঠাণ্ডা ষ্টিং তো খাই খুই যাওঁগৈ আৰু গাইছ আজি ভিডিঅ'টো কেনেকুৱা পালে ক'ব বহুত দিন ভিডিঅ' বনোৱা নাই তো ফুৰিব পালে পুৰা ফুৰোঁ মানে ঘৰত ভিডিঅ' কৰি থাকক আৰু গাইছ এই ৰোডটো দেখিছেনে সেইটো গাড়ীখন গৈ আছে এইফালে যাব সৰু পানী কিবা কিবি এইফালে যাব মেৰাপানী দয়ালপুৰ তো গাইছ আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ তো গাইছ যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব গাইছ আৰু পাম ব্লগ অন্য এটা ভিডিঅ'